প্ৰতিমুখ পানীত পৰিছিলোঁ যদিও ককবকাই থকা নাছিলোঁ। উঠি অহাৰ পাছত সকলোৱে কৈছিল তুমি জুইৰ মাজতহে আছিলা। হতাশাত আছিলোঁ যদিও নিজক হেৰুওৱা নাছিলোঁ। কাষৰ মানুহবোৰে কৈছিল তুমি সপোনতে আছিলা। মই ভালকৈ বুজি উঠাৰ পাছত পৰম পিতাই সকলোকে একেমুখে কথা ক'বলৈ দিয়া কথাবোৰো জানো। তুমি এতিয়াও বুজি উঠা নাই নেকি মই তোমাক কিমান ভাল পাওঁ, কিমানবাৰ তোমাক গাড়ীখনৰ চকাত পৰাৰ পৰা উদ্ধাৰ কৰিছোঁ, কিমানবাৰ তোমাৰ কলপতীয়া চেতনাক পচি যোৱাৰ পৰা ৰক্ষা কৰিছোঁ। কথাবোৰ সকলোৱে জানে। মই ক'লেও হয় 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 বোলে। সভা সমিতিত কথা ক'লেও সকলো চকু দুটালৈ ৰূপান্তৰিত হয় আৰু সকলোৱে বুজাৰ ভাও জোৰে। আচলতে মই মিছা কথাও কওঁ, আনৰ কথাবোৰো তোমালোকৰ আগত থওঁ, তোমালোকেও জানা ময়ো। তথাপিও আমি ভাও লৈ থকাটো আমাৰ সাতাম পৰখীয়া ৰীতি, তাৰ ইফাল সিফাল নাই নহয়। আমি তেনেকুৱা এটা আস্তাবলত গৈ জিৰণি লৈছোঁ। কেতিয়াবা কোনোবাই গচকিলেও উপায় নাই, এতিয়াও আমি গছকতে পচি আছোঁ।